Hey guys, এইটো মিনি ব্লগ 16 ফেব্ৰুৱাৰী হয় এডিট কৰা নাছিলো যেহেতু দিব পৰা নাছিলো আৰু সেইদিনাখন মই পতাত জেতুকা পিছি আছিলো কাৰণ আমাৰ গাঁৱত বৰবিহুতি কম্পিটিশন আছিলে এয়া মোৰ সেইদিনাখনৰ গোটেই লুকটো কেনেকুৱা লাগিছে কমেন্টত জনাই দিব আৰু এয়া অনুষ্ঠানতলি আহি পালো এতিয়া নিৰ্দিষ্ট বক্তাই বক্তব্য প্ৰদান কৰি আছে আৰু এটাৰ পিছত এটা নৃত্য প্ৰদৰ্শন কৰি থাকোতে ফাইনালি মোৰ সময় আহি পালে এয়া মোৰ সেইদিনাখনৰ কিছু দৃশ্য ইয়াতে সামৰিলো যদি ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু জলদি লগ পাম অন্য এটা মিনি ব্লগৰ সৈতে তেতিয়ালৈ টাটা